হেল্ল' ৰাইজ, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। বহুত দিনৰ পাছত এটা মিনি ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে আছে, ভাল পাব। এই আমাৰ যিহেতু মাহীহঁতৰ আইতাগৰাকী ঢুকালে, তাতে গৈছিলোঁ। সেইদিনাখন আহিছিলে ভোজ। এইফালে মহা মানুহে পৰা খাই আছে আৰু ময়ো খাই আছোঁ। এয়া ভাত পানী খাই ঘৰ আহিলোঁ। তাৰপিছত বহুতৰ ঘৰলৈ গ'লোঁ। এইফালে ছোৱালী পঢ়ি আছে, বাই অলপমান দেখাই দিলে। ভোজলৈ যিহেতু মামাহঁত আহিছিল কামপুৰৰ পৰা, এই আমাৰ ঘৰলৈ আহোঁতে এইফালে লালমোহন, তাৰপিছত এইফালে মই খাই ভাল পাওঁ জেলেপি লৈ আহিছে। এইফালে মামাহঁতৰ কাৰণে ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰি আছে। বায়ে বনাইছে এইফালে পকৰি, তাৰপিছত এইফালে মায়েও কিবা কিবি বনাই আছে। মামাই লৈ আহিছে কিবা কিবি মামা, তাৰপিছত এইফালে মোৰ কাৰণে কামপুৰৰ পৰা আমো লৈ আহিছে ৰাইচ। তাৰপিছত এইফালে মায়ে চিকেনখিনি বইলো কৰি ল'লে আৰু এয়া সন্ধিয়া সময়ত মই ফটোমি কৰি আছিলোঁ দেই ৰাইচ। বাৰু তাৰপাছত এয়া ভিডিঅ'টো বনাই গৈ মামাহঁতৰ ভাত পানী খাই গৈ আধাখিনিয়ে গুচি গ'ল আকৌ কামপুৰলৈ। বাৰু ৰাইচ, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সোনকালে 1K কৰি দিব। বাই বাই।